কেন্দ্ৰ এটা আমি শুভ উদ্বোধন কৰিলোঁ আৰু সেই শুভখনত আছিল মৰিগাঁও জিলা আয়ুক্ত আৰু জইণ্ট ডাইৰেক্টৰ আৰু আমাৰ চিভিল ছুপাৰিনটেণ্ডেণ্ট আৰু কৰ্মচাৰীবৃন্দ সকলোৱে লগত লৈ আজি এই কেন্দ্ৰটো আমি শুভ উদ্বোধন কৰিলোঁ। ইয়াৰ আদবন সমস্যাসমূহ বহুত আছে। লাহে লাহে আমাৰ চৰকাৰ যিহেতু দ্বিতীয়বাৰ কাৰণে হৈছে মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ যিমানবিলাক আদবন সমস্যা আছে, অভাৱ অভিযোগ আছে, লাহে লাহে এইবিলাক সমস্যাসমূহ শেষ কৰাৰ আমি চেষ্টা কৰিছোঁ।